হেল্ল' এভৰিৱান, বলক আজি বনাওঁ চুকা টেঙা কাঠআলুৰ সৈতে মাছৰ জোল। আমি সাধাৰণতে চুকা টেঙা আলু আৰু পিঠাগুড়ি দি বনাই খাওঁ, নহয়নে? এই ৰেচিপিটো মই কেতিয়াও বনাই খোৱা নাছিলো। সিদিনাখন ভণ্টি আহিছিল, ভণ্টি মানে হ'ল এওঁৰ খুৰাকৰ ছোৱালী। ভণ্টিক সুধিলো ভাত কিহৰে খালা? তাই ক'লে যে চুকা টেঙা কাঠআলু দি ধুনীয়াকে বনাই খালো। মই সুধিলো যে চুকা টেঙা কাঠআলু ভাল লাগে নে? তাই ক'লে ধুনীয়া লাগে খাবলৈ। সেয়েহে আজি ধুনীয়াকে যা-যোগাৰ কৰি লৈছো, বোলো আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰো। যিসকলে নাজানে তেওঁলোকে এদিন হলেও এনেকে বনাই খাব পাৰিব আৰু খাবলৈ কিন্তু খুবেই টেষ্টি হয়। এয়া ধুনীয়াকে কাঠআলু বাৰীৰ পৰা পাপাক কলো যে কাঠআলু আছে যদি খান্দি দিয়কচোন। এটা সৰুকে খান্দি দিছে। সেই কাঠআলু খিনি ধুনীয়াকে বাকলি গুচাই অকনমান টুকুৰা টুকুৰকে কাটি কুকাৰত মই 3টা চিটি মাৰি ল'ম। প্ৰথমতে কাঠআলু খিনি কুকাৰত 3টা চিটি মাৰি ধুনীয়াকে সিজাই ল'ম। যিহেতু এইখিনি সিজিবলৈ অকনমান সময় লাগে, সেই গতিকে কুকাৰত আগতীয়াকে চিটি মাৰি ল'ম। তাৰ পাছত চুকা টেঙা খিনি ছিঙিবলৈ যাম বাৰীলৈ। অকনমান নিমখ দি কুকাৰটো বহাই দিছো, গেছৰ ফ্লেমটো অন কৰি। তাৰ পাছতে বাৰীখনলৈ বুলি ওলাই গৈছো। এইফালে আকৌ গেটৰ কাম কৰি আছে, ওপৰত টিংপাত দি দিব গেটখনৰ কাৰণে কাম কৰি আছে। আৰু এয়া বাৰীলৈ ওলাই আহিছো, চুকা টেঙা ধুনীয়াকে একদম হৈ আছে। এইয়া দেখিছেনে, ধুনীয়া ডাঙৰ ডাঙৰ পাতৰে হৈ আছে। আৰু বাৰীৰ শাক যদি এনেধৰণে ছিঙি খোৱা যায় কিমান সোৱাদ লাগে, নহয় নে? কেইজোপা মান হৈছে, পাপাই ধুনীয়াকে একদম মাটি উঠাই উঠাই পানী ডেইলি দি থাকে। এয়া 5-6 জোপা মান হৈছে। আমাৰ মানে 4জন মানুহ, ধুনীয়াকে এসাঁজ মান হৈ যায়। আপোনালোকে বাৰু কাঠআলু চুকা টেঙা মাছৰ জোল খাইছেনে? এবাৰ জনাবচোন যিসকলে খাইছে। আৰু যিসকলে খোৱা নাই, এনেধৰণে এবাৰ বনাই খাবচোন, ইমান সোৱাদ লাগে নহয়। মই প্ৰথমবাৰ বনাই খাইছো ভণ্টিয়ে কোৱাৰ কাৰণে। ধুনীয়া লাগিছিল খাবলৈ, তাই কবলৈ পাহৰিয়ে আছো ভাল লাগিছিল বুলি। ধুনীয়াকে চুকা টেঙা পাতকেইটা ছিঙি ললো, আৰু ইফালে লাই শাক খিনিও আছে। লাই শাক খিনি অকনমান ফুলিব ধৰিছে, গুটি লাগিব। ঠাণ্ডা দিনৰ ৰ'দটো ইমান ধুনীয়াকে দিয়ে নহয়, মানে একদম ৰ'দটো পালে উঠিবই মন নাযায়। আৰু বহিবলৈনো সময় ক'ত, নহয়নে বাৰু? ল'ৰাটো স্কুলত পঠিওৱাৰ পাছতে মই দুপৰীয়া সময়তে ভাত সাজ বনোৱাত মানে আৰম্ভ হৈয়ে যায়। ল'ৰাটো স্কুলৰ পৰা অহালৈকে ধুনীয়াকে ভাত পানী বনাই আজৰি হ'ব লাগিব, নহলে তাক লৈ বহুত দিগদাৰ হয় মানে। এই ভিডিঅ' কৰা, সেইটো কৰা, সেইটো কৰা, বহুত দিগদাৰ হৈ যায়। গতিকে তাকো অকনমান টাইম দিব লাগে। সেই গতিকে সি অহালৈ ধুনীয়াকে ভাত পানী বনাই ৰেডি কৰি লওঁ। বাৰু যি কি নহওক, মই চুকা টেঙা খিনি ভালদৰে ধুই ধুনীয়াকে মিহি মিহিকে কাটি ললো। আৰু আনফালে আকৌ কুকাৰটো চিটি মাৰিলে। আনফালে আকৌ মাছখিনিও ধুনীয়াকে নিমখ হালধি লগাই ললো। মাছখিনি হ'ল চন্দা মাছ। চন্দা মাছ মানে ইমান ধুনীয়া তেল হৈছে নহয়, এইডোখৰ তেলৰ চামতিডোখৰ দেখিছেনে? তেলটো মই বহুত কমাই দিছো, মিঠাতেল, যিহেতু ইয়াৰ পৰা বহুত তেল ওলাব। সেই গতিকে মই তেলটো কমাই দি ধুনীয়াকে মাছ কেইপিচ ফ্ৰাই কৰি লৈছো। প্ৰথমতে পেটৰ মাছ কেইপিচ আগতীয়াকে ফ্ৰাই কৰি লৈছো। আৰু তেলডোখৰ পৰা বহুত তেল ওলাব এতিয়া। সেয়া দেখিছেনে কিমান খিনি তেল ওলাইছে? মাছখিনি ধুনীয়াকে ফ্ৰাই কৰি এতিয়া এখন কাঁহীত মই উলিয়াই লৈছো। গোটেইখিনি মাছো এনেধৰণে উলিয়াই লৈছো, আৰু বাকী মাছবোৰ এনেধৰণে এপিচ এপিচকে দি ইলুটি শিলুটি কৰি লুটিয়াই লৈ ধুনীয়াকে ফ্ৰাই কৰি লৈ এতিয়া এখন কাঁহীত মই উলিয়াই ল'ম। চন্দা মাছৰ যে পেটৰ চাইডটো খাবলৈ ইমান ভাল পাওঁ নহয়, ধুনীয়া তেল থকা যে, খাবলৈ খুব ধুনীয়া লাগে। বাকী পিঠি চাইডটো মই ইমান ভাল নাপাওঁ, মানুহজনো সেই একেই। পেটৰ চাইডটো দিলে ধুনীয়াকে খাব, পিঠি চাইডটো দিলে আধা খাব আধা এৰি দিব। এয়া গোটেইখিনি মাছ ধুনীয়াকে ফ্ৰাই কৰিম, তেল মই আধা উলিয়াই থলো বাতিটোত। তাৰ পাছতে কেইটামান মই মিঠি গুটি দিছো, আৰু লগতে খুন্দি লোৱা নহৰু অকনমান দি ধুনীয়াকে ভাজি ললো। অকনমান হালধি পাউদাৰ, জিৰা পাউদাৰ দি মছলাখিনি ভজাৰ পিছতে চুকা টেঙা পাতখিনি দি দিছো। আৰু চুকা টেঙা পাতখিনি ধুনীয়াকে ভাজি ল'ব লাগিব। সোৱাদ মতে অকনমান নিমখ দি লৰাই লৰাই ধুনীয়াকে ভাজি আছো। চুকা টেঙা পাত সিজিবলৈ বেছি সময়ো নালাগে। আৰু আনফালে এয়া কাঠআলু খিনি ধুনীয়াকে সিজি গৈছে। 3টা চিটি মাৰি ললো, চুকা টেঙা পাতখিনি ধুনীয়াকে সিজি গৈছে। এতিয়া ইয়াতে মই কাঠআলু খিনি দি দিছো। কাঠআলু পানীখিনি পেলাই দিয়া নাই, ধুনীয়াকে একেলগে দি দিছো। এইখিনি দি কিছু সময় এনেধৰণে তল ওপৰ কৰি লৰাই দিলো। কাঠআলু খিনি অকনমান গুৰি গুৰি ভাঙি দিছো, তেতিয়া মানে গ্ৰেভি হৈ আহিব, খাবলৈ ধুনীয়া লাগে। মই ইমান বেছি থপথপীয়া নকৰো, অকনমান জোল টাইপ কৰিম, তেতিয়া মানে খুব ধুনীয়া লাগে খাবলৈ। কাঠআলু খিনি ভাঙি দিয়াৰ পিছতে প্ৰয়োজন মতে পানী দি দিছো। আজি যিহেতু মই তৰকাৰী অকমান সৰহকে বনাইছো, যিহেতু বাহঁতক অকনমান দিব লাগিব, গতিকে অকনমান সৰহকে বনাইছো। পানী দিয়াৰ পাছতে মই মাছখিনি দি দিছো। মাছখিনি দি কিছু সময় লৰাই ধুনীয়াকে উতলিব দিম, ধুনীয়াকে মাছৰ ৰসটো ওলোৱালৈকে। এয়া 10 পৰা 15 মিনিট ধুনীয়াকে মাছখিনি উতলিব দিলো। মই ল'ৰাটোক জ্বলা নিদিয়াকে উলিয়াই দিলো। কেঁচা জলকীয়া কেইটামান কাটি দিছো, লগতে অকনমান জালুক দিছো, আৰু শুকান জলকীয়া গুৰি অকনমান দি ধুনীয়াকে এইখিনি উতলিব দিলো। জালুক আৰু জলকীয়া দিয়াৰ পাছতে তৰকাৰী খিনি ধুনীয়াকে 5 মিনিট সময় উতলিব দিলো। দিয়াৰ পাছতে মই ধনিয়া পাত কেইটামান দি দিছো ইয়াতে। লাহে লাহে ৰেডি হৈ আহিছে চুকা টেঙা কাঠআলুৰ সৈতে মাছৰ জোল। আৰু আপোনালোকে যদি এনেধৰণে বনাই খোৱা নাই, এবাৰ নিশ্চয় বনাই খাব, খাবলৈ খুবেই টেষ্টি হয়। এবাৰ যদি বনাই খাই নেক্সট টাইম বাৰে বাৰে খাবলৈ মন যাব। যিহেতু আমাৰ থলুৱা ৰেচিপিবোৰ আমি কেতিয়াও এৰিব নোৱাৰো। মই দুপৰীয়া থালিখন ধুনীয়াকে সজাই লৈছো। মাছ মই ধুনীয়াকে দুপিচ লৈছো, পিঠি ফালৰ এপিচ আৰু পেটৰ ফালৰ এপিচ তেল থকা। এইপিচ খাই মই বেছি সোৱাদ পাওঁ। তাৰ পাছতে ধনিয়া পাতৰ অকনমান চাটনি বনাই ললো। কেঁচা জলকীয়া এটা লৈ লৈছো, ৰেডি হৈ গৈছে দুপৰীয়া থালিখন। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এবাৰ নিশ্চয় জনাব। যদি ভাল লাগিছে লাইক কমেন্ট কৰি দিব। আজিলৈ আহিলো।